So hey guys, welcome back to my YouTube channel Mithunvlog. আৰু আজি আমি যাম waterfallত যেটো আছে বলবলাত আৰু আপোনালোক লৈ যাম মোৰ লগত waterfall চাবলৈ। সো আপোনালোকে এটা কাম কৰিব, যদি মোৰ চেনেলত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেনেহলে সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু ভিডিওটো ভাল লাগিলে শেয়াৰ কৰি দিব নিজৰ ফ্ৰেণ্ডৰ লগত। সো এতিয়া মোৰ লগত আছে এয়া তৰুণ, মোৰ লগত আছে তৰুণ আৰু আছে মোৰ লগত এয়া চাওক আছে দীপঙ্কৰ। সো আমি এতিয়া যাম। সো আপোনালোকো থাকিব আমাৰ লগত। বলক ভিডিওটো আৰম্ভ কৰোঁ। সো হে গাইছ, আমি আহিলোঁ কৃষ্ণৰ ফালেদি আৰু কৃষ্ণই পাৰ হৈ পাইকান পাৰ হৈ এয়া হ'ল টুক্ৰেশ্বৰী মন্দিৰ, টুকুৰাটো অৱস্থিত। আৰু আমি এইখিনি পাৰ হৈ যাই পাম বলবলা বাজাৰ। আহক গাছ, এই আমি বলবলা বাজাৰত আহি পাইছোঁ আৰু ইয়াৰ ব্ৰিজটো পাৰ হৈ মানে লেফ্ট চাইডৰ ৰাস্তা আছে, এই ৰাস্তাত সোমাই গৈছোঁ আৰু ইয়াৰ পৰা বেছি দূৰ নাই। আপোনালোকে মোৰ লগত থাকক। সো গাইছ, এই দৃশ্যটো চাওক, ইমান ভাল লাগি আছে চাই, আপোনালোকে ভাল পাইছে চাগে। সো গাইছ, প্ৰায় 5 কিলোমিটাৰ অহাৰ পিছত আমি মানে ৰাইট সাইডে এটা ৰাস্তা আছে, তাতে বৰ্ডো দিয়া আছে বাইজুৰি ৱাটাৰফল বুলি লেখা আছে। সো আপোনালোকে আহক আৰু এইফালেদি যাব লাগিব। মোটামুটি 100 মিটাৰমান গেলে আমি পাই যাম। সো আহক। সো গাইছ, এয়াই চাওক, এতে লেখা আছে ৱেলকাম টু বাইজুৰি ৱাটাৰফল আৰু এৰো দি আছে এইফালে। সো এইফালেদি যাব লাগিব। আহক। এটা সৰু ঝৰ্ণা আৰু ইয়াৰ পিছত আমি ডাঙৰটোত যাম। সো গাইজ, আমি বহুত জংঘল এৰিয়া আৰু সৰু সৰু কেইটামান জনা দেখায়। এইবাৰ আপোনালোকক লৈ যাম আচল জেগাত, মানে ৱাটাৰফল ডাঙৰটোত। এইকেইটাতো সৰু সৰু আছিল, এইবাৰ আপোনালোকক লৈ যাম ডাঙৰটোত। সো বলক আমাৰ লগত জংঘলৰ মাজেৰে। সো গাইজ, আমি এতিয়া যাম এই ডাঙৰ ঝৰ্ণাত। সো আমি এই পাহাৰৰ মাজেদি যাম, পাথৰৰ মাজেদি যাম, অলপো মিছ নকৰিব আপোনালোকে। সো আহক, মোৰ লগত থাকক, দেখাই আছোঁ আপোনালোকক ৱাটাৰফল। ৱাও, তো গাইস, এয়ার ওয়াটারফল চাপ বলবলার হাতুবাত অবস্থিত ওয়াটারফল। So finally guys, সো গাইস, এই সব গা ধুই আছে দীপঙ্কর আর তরুণে।
গাইজ মানে মোৰ মানে ৱাটাৰফলত আহি এটা অঘটন হৈ গ'ল মানে মোৰ এইফালে মানে ফাটি গৈছে মানে মোৰ মানে বহুত পিছল সেইকাৰণে মানে পিছল খাই মানে ফাটি গৈছে এইফালে এইটা চাওক ব্লাড দেখা পাই আছে আপোনালোকে চ' বহুত মানে মোৰো বেয়া লাগি আছে চ' বিৰতি ইয়াতে শেষ কৰি যাম এতিয়া হস্পিটেললৈ যাম চ'